Hello friends, welcome to Study with Trick channel. আজি আমি এই ভিডিওটোত আলোচনা কৰিম অসম জিকেৰ 50টা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন যিবিলাক প্ৰায় আসাম কম্পিটিটিভ এক্সাম বিলাকত অহা দেখা যায়। সো বন্ধুসকল আহকচোন পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ। বন্ধুসকল ইয়াৰ আগতে মই কথা এটা কৈলো অসম বুৰঞ্জীৰ পাৰ্ট 1 বুলি এটা ভিডিও মই আগতে আপলোড কৰিছো। এটো আপুনি চাই লগ লগতে এই ভিডিওটো থাকিব অসম জিকে বুলি ইয়াত বুৰঞ্জীৰ কেইটামান কুৱেশ্যন থাকিব আৰু বাকি আন কুৱেশ্যন কেইটামান থাকিব। সো আহক স্টাৰ্ট কৰো। 1 নম্বৰ কুৱেশ্যন নুমলী বৰগোহাঁইৰ চকৰি ফেটি বুৰঞ্জীখন কোনে দাগ কৰিছিল? চন্দ্ৰ বৰবৰুৱাই। 2 নম্বৰ কুৱেশ্যন কোনজন ৰজাই মুৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছৰ সহায় বিচাৰিছিল? উত্তৰ গৰিনাথ সিংহই। 3 নম্বৰ কুৱেশ্যন কাৰ দিনত মুৱামৰীয়া বিদ্ৰোহ অন্ত পৰিছিল? উত্তৰ কমলেশ্বৰ সিংহৰ দিনত। 4 নম্বৰ কুৱেশ্যন মুৱামৰীয়া বিদ্ৰোহ কিমান চনলৈ চলিছিল? উত্তৰ 1806 চনলৈ। মুৱামৰীয়া সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ অনিৰুদ্ধ দেৱে। 6 নম্বৰ কুৱেশ্যন মুৱামৰীয়া কাক কোৱা হৈছিল? মুৱামৰীয়া সত্ৰৰ শিষ্যসকলক মুৱামৰীয়া বুলি কোৱা হৈছিল। কোনজন ব্ৰিটিছে মুৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ গৰিনাথ সিংহৰ সহায় কৰিছিল? উত্তৰ ব্ৰিটিছ কেপ্টেইন ৱেলছে। মানৰ বিৰুদ্ধে যুঁজ দিবলৈ কোনজন ৰজাই মণিপুৰৰ ৰজা জয় সিংহলৈ এদল সৈনিক পঠিয়াই সহায় কৰিছিল? ৰজা ৰাজেশ্বৰ সিংহই। মানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰে? উত্তৰ 1817 চনৰ 27 মাৰ্চত গিলাঝাৰি নামৰ ঠাইডোখৰত। 10 নম্বৰ কুৱেশ্যন মানে দ্বিতীয় অসম আক্ৰমণ কেতিয়া কৰে? 1819 চনৰ ফেব্ৰুৱাৰী মাহত জাজি নৈৰ ওচৰৰ ফুলপানী চিগা জেগা নামৰ ডোখৰত। 11 নম্বৰ কুৱেশ্যন মানে তৃতীয় অসম আক্ৰমণ কেতিয়া কৰে? উত্তৰ 1821 চনৰ ফেব্ৰুৱাৰী মাহত। 12 নম্বৰ কুৱেশ্যন কোনজন ৰজাৰ দিনত 600 বছৰীয়া আহোম ৰাজত্ব কালৰ অন্ত পৰিল? উত্তৰ ৰজা চন্দ্ৰকান্ত সিংহৰ দিনত। 13 নম্বৰ কুৱেশ্যন কোচবিহাৰ ভ্ৰমণ কৰা ইংৰাজ পৰিব্ৰাজকজনৰ নাম কি আছিল? উত্তৰ ৰাল্ফ ফিটছ। বন্ধুসকল ওপৰত 13টা কুৱেশ্যন অসম বুৰঞ্জী ৰিলেটেড আছিল। বাকি কুৱেশ্যন বিলাক জিকে হিচাপে ৰিলেটেড আছে। 14 নম্বৰ কুৱেশ্যন কিমান চনত মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হয়? উত্তৰ 26 ফেব্ৰুৱাৰী 1858 চনত চিপাহী বিদ্ৰোহত জড়িত থকাৰ বাবে। কিমান চনত চিপাহী বিদ্ৰোহ আৰম্ভ হয়? উত্তৰ 1857 খ্ৰীষ্টাব্দত। 16 নম্বৰ কুৱেশ্যন চিপাহী বিদ্ৰোহৰ অসমৰ প্ৰধান নেতা কোন আছিল? যেতিয়া চিপাহী বিদ্ৰোহ চলিছিল সেই সময়ত অসম ফালৰ পৰা নেতৃত্ব দিয়া প্ৰধান নেতা আছিল উত্তৰ মণিৰাম দেৱান। 17 নম্বৰ কুৱেশ্যন চিপাহী বিদ্ৰোহৰ অসমৰ প্ৰধান সংগঠক কোন আছিল? উত্তৰ পিয়লি বৰুৱা। 18 নম্বৰ কুৱেশ্যন কিমান চনত চিপাহী বিদ্ৰোহৰ অন্ত পৰে? উত্তৰ
1757 চনত। কোনজন ৰজাৰ দিনত 600 বছৰীয়া আহোম ৰাজত্বৰ অন্ত পৰিল? উত্তৰ চন্দ্ৰকান্ত সিংহৰ দিনত। ফ্ৰেণ্ডছ, এই কুৱেশ্যনটো ৰিপিট হৈছে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। 20 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথম কৃষক বিদ্ৰোহৰ নাম কি আছিল? উত্তৰ ফুলগুৰি ধেৱা। 1861 চনৰ 17 ছেপ্টেম্বৰত এই ঘটনাটো হৈছিল, বিদ্ৰোহটো হৈছিল। 21 নম্বৰ কুৱেশ্যন, ফুলগুৰি ধেৱা কৃষক বিদ্ৰোহত কিমান জনৰ প্ৰাণ গৈছিল? 39 জনৰ। 22 নম্বৰ কুৱেশ্যন, কিমান চনত ব্ৰিটিছে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰৱৰ্তন কৰে? উত্তৰ 1837 চনত। 23 নম্বৰ কুৱেশ্যন, কিমান চনত অসমীয়া ভাষাই অসমত পুনৰ স্বীকৃতি লাভ কৰে? উত্তৰ 1874 চনত। 24 নম্বৰ কুৱেশ্যন, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰিত কৰা হয়? উত্তৰ 1973 চনত। 25 নম্বৰ কুৱেশ্যন, অসমৰ চিলেট জিলা কেতিয়া পাকিস্তানৰ অন্তৰ্ভুক্ত হয়? উত্তৰ 14 আগষ্ট 1947 চনত, যিটো তাৰিখে পাকিস্তান স্বাধীনতা লাভ কৰে সেইটো সময়ত। 26 নম্বৰ কুৱেশ্যন, অসমত 1950 চনত হোৱা ভূমিকম্পৰ প্ৰাবল্যমান কিমান আছিল? উত্তৰ ৰিক্টাৰ স্কেলত 8.6 প্ৰাবল্য আছিল। 27 নম্বৰ কুৱেশ্যন, 1950 চনত ভূমিকম্পটোত কিমান জন নিহত হয়? উত্তৰ 1526 জন। 28 নম্বৰ কুৱেশ্যন, অসমত 1897 চনত হোৱা ভূমিকম্পৰ প্ৰাবল্যমান কিমান আছিল? উত্তৰ ৰিক্টাৰ স্কেলত 8.8 প্ৰাবল্য আছিল। 29 নম্বৰ কুৱেশ্যন, 1897 চনৰ ভূমিকম্পটোত কিমান জন নিহত হয়? উত্তৰ 1542 জন। 30 নম্বৰ কুৱেশ্যন, 1897 চনৰ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা অসমৰ হ্ৰদটোৰ নাম কি আছিল? চান্দডুবি হ্ৰদ কামৰূপ জিলাত আছে এই হ্ৰদটো, যিটো ভূমিকম্পৰ ফলত সৃষ্টি হৈছে। 31 নম্বৰ কুৱেশ্যন, অসমৰ জাতীয় পক্ষী কি? বন্ধুসকল চবেই জানে, দেওহাঁহ। 32 নম্বৰ কুৱেশ্যন, অসমৰ জাতীয় গছ কি? হুলুং গছ। 33 নম্বৰ কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগীত কি? উত্তৰ অ মোৰ আপোনাৰ দেশ। 34 নম্বৰ কুৱেশ্যন, অ মোৰ আপোনাৰ দেশ কোনে লিখিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। 35 নম্বৰ কুৱেশ্যন, অ মোৰ আপোনাৰ দেশ সংগীতটি কোনখন আলোচনীত প্ৰকাশ পাইছিল? বাঁহী আলোচনীত 1909 চনত। 36 নম্বৰ কুৱেশ্যন, অ মোৰ আপোনাৰ দেশ গীতটিক কিমান চনত জাতীয় সংগীত ৰূপে গ্ৰহণ কৰা হয়? 1928 চনৰ 27-28 অক্টোবৰত। 37 নম্বৰ কুৱেশ্যন, অ মোৰ আপোনাৰ দেশ সংগীতটিক কিমান চনত অসম চৰকাৰে ৰাজ্যিক গীত ৰূপে গ্ৰহণ কৰে? 2003 চনৰ 18 নৱেম্বৰত। অসম আৰক্ষী দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 1 অক্টোবৰত। 39 নম্বৰ কুৱেশ্যন, চুকাফা দিৱস মানে অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? 2 ডিচেম্বৰত। 40 নম্বৰ কুৱেশ্যন, মেডাম মেফি দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ
31 জানুৱাৰী। 41 নম্বৰ কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰাপ্ত কৰে? উত্তৰ 1973 চনত। 42 নম্বৰ কুৱেশ্যন, GI টেগ পোৱা অসমৰ সম্পদসমূহ কি কি? ইতিমধ্যে ছয়টা সম্পদে GI টেগ লাভ কৰিছে। সেই সম্পদসমূহ আমি আপোনালোকৰ আগত কৈছোঁ। কোমল চাউল 2018 চনত, জহা চাউল 2017 চনত, মুগা 2006 চনত, অৰ্থডক্স চাহ 2008 চনত, আদা 2015 চনত আৰু লিচু 2015 চনত। 23 নম্বৰ কুৱেশ্যন, অসমৰ আয়তন কিমান মানে মাটিকালি কিমান? উত্তৰ 77,438 বৰ্গ কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা ওলাইছে? জানিবলগীয়া কথা, তিব্বতৰ পৰা। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? 2,900 কিলোমিটাৰ। BTC কিমান চনত গঠিত হয়? 2003 চনত। ভাৰতৰ সংবিধান যিখন আছে এই সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত এই BTC গঠন কৰা হয়। BTCৰ সম্পূৰ্ণ নাম কি? উত্তৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। 48 নম্বৰ কুৱেশ্যন, BTADৰ সম্পূৰ্ণ নাম কি? বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট। 49 নম্বৰ কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হয়? গুৱাহাটী উচ্চ ন্যায়ালয় মানে গুৱাহাটী হাইকোৰ্ট। উত্তৰ 1948 চনৰ 1 মাৰ্চত। 50 নম্বৰ কুৱেশ্যন আৰু এই ভিডিঅ'টোৰ শেষ কুৱেশ্যন, লাষ্ট কুৱেশ্যন, ৰাজ্যিক নিৰ্বাচন আয়োগ কিমান চনত গঠন কৰা হয়? উত্তৰ 1994 চনত। বন্ধুসকল, আপোনালোকৰ মাজত মই ইতিমধ্যে আছাম জিকেৰ 50টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ। যদি আপোনালোকে ওপৰত আলোচনা কৰা প্ৰশ্নকেইটা PDF ৰূপত ডাউনলোড কৰিব বিচাৰে তেন্তে ডাউনলোড কৰি লওক। তলত ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে আগন্তুক ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন প্ৰথমে পাই থাকে। ধন্যবাদ। জয় আই অসম।